আমি বনাম ৰসগোল্লা আৰু তাৰ বাবে প্ৰথমতে আমাক লাগিব 1 লিটাৰ গাখীৰ। ইয়াতে আমি লৈছোঁ মাদাৰ ডায়েৰী গাখীৰ, আপোনালোকে যিকোনো কেঁচা গাখীৰ ল'ব পাৰে। এতিয়া গাখীৰখিনি আমি গৰম কৰি ল'ম। বলক, গাখীৰখিনি আমি গেছত উঠাই দিলোঁ, গাখীৰখিনি গৰম হ'বলৈ দিম। নেক্সট একাপ পানী ল'ব আৰু ভিনেগাৰ ল'ব। মই লৈছোঁ ডেল মণ্টে ব্ৰিড ভিনেগাৰ, আপোনালোকে যিকোনো ভিনেগাৰ ল'ব পাৰে। তাৰ পৰা আমি 2 চামুচ পানীত মিহলাই ল'ম। গাখীৰখিনি আমাৰ গৰম হ'ল, উতলিব লৈছে। এতিয়া আমি ভিনেগাৰ যিখিনি আমি পানীত মিহলাই লৈছিলোঁ সেইখিনি আমি ইয়াত ঢালি দিম। যেতিয়া গাখীৰখিনি উতলিব ধৰিব ভিনেগাৰ দিয়াৰ পিছত, তাৰপিছত গেছটো বন্ধ কৰি দিব। দেৰি গাখীৰখিনি তেনেকৈ থাকিব দিব যাতে চানাখিনি ভালকৈ হৈ যায়। আমাৰ গাখীৰখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হৈ গৈছে। এতিয়া আমি এইখিনি এনেকৈ চেকি ল'ম আৰু চেকাৰ কাৰণে আপোনালোকে যিকোনো কটন কাপোৰ ল'ব পাৰে, নহ'লে বা ধুতি কাপোৰো খুব ভাল। চ' আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে। গাখীৰখিনি ভালকৈ আপোনালোকে উলিয়াই ল'ব, মুঠি ল'ব আৰু তাৰপিছত এনেকৈ চানাখিনি ওলাই আহিব আৰু এইখিনি 1 ঘণ্টা পৰ্যন্ত এনেকৈ পানীখিনি একেবাৰে যাতে নাইকিয়া হৈ যায় তাৰ বাবে এনেকৈ ওলমাই থ'ব যিকোনো এটা জেগাত। গাখীৰৰ চানাখিনি ভালকৈ ধুই ল'ব, কাৰণ এইটো ভিনেগাৰ থকাৰ কাৰণে এইখিনি ভালকৈ নুধুলে আপোনালোকে এই বস্তুটো খাই টেঙা পাব। চানাখিনি ধুনীয়াকৈ এতিয়া মঠি ল'ব। ভালকৈ মঠি নল'লে পিছত হয়তো মিঠাই বনোৱাৰ পিছত এইখিনি ভাঙি যাব পাৰে যেতিয়া বইল হৈ থাকিব। তো তাৰ বাবে আমি এইখিনি ভালকৈ একদম মিহি হোৱালৈকে মঠি থাকিব লাগিব। এতিয়া আমি চানাখিনিত 2 চামুচ ময়দা দিম। যাতে বস্তুখিনি একেলগে ধুনীয়াকৈ মিহলি হৈ যায়, তেনেকৈ আপোনালোকে আকৌ মাৰি ল'ব আৰু যিমান ভালকৈ মাৰিব সিমানে বেছি ছফ্ট কোমল ৰসগোল্লা হ'ব। ভালকৈ মঠি লোৱাৰ পিছত এনেকৈ শ্বেপ কৰি ল'ব যাতে ধুনীয়াকৈ এটা এটাকৈ লাডু আমি বনাব পাৰোঁ। যেনেকৈ আমি আটাৰ বনাই লওঁ তেনেকৈ আপোনালোকে বনাই ল'ব। এতিয়া আমি সৰু সৰু কৰিব, কাৰণ কিয় যেতিয়া আমি পানীত দিম এইখিনি তেতিয়া লাডুবোৰ ফুলি ফুলি যায়। চ' বেছি ডাঙৰ হ'লে ফাটি যাব পাৰে, তাৰ বাবে আপোনালোকে সৰু সৰুকৈ বনাব আৰু চাব পিছত ডাঙৰ হৈ যাব এনেকৈ গোল গোলকৈ। ভালকৈ মঠি লোৱাৰ পিছত মোৰ লাডু 14টা হৈছে 1 লিটাৰ গাখীৰত, আৰু এতিয়া আমি এইখিনি চেনি পানীত দিম। এতিয়া আমি গেছত উঠাই দিছোঁ 5 কাপ পানী। আপোনালোকে 5 কাপ পানী ল'ব আৰু তাতে 1 কাপ চেনি দিব। এতিয়া পানীত আমি 1 কাপ চেনি দি দিছোঁ আৰু পানীখিনি যেতিয়ালৈকে উতলিব তাৰ পিছতহে আমি লাডুখিনি ইয়াত দি দিম। মই ইয়াতে অলপ ইলাইচি গুড়ি দি দিছোঁ, আপোনালোকে ইলাইচি গোটাকেও দিব পাৰে আৰু এইটো একদম অপশ্যনেল হয় যে আপোনালোকে ইলাইচিটো দিয়ে বা নিদিয়ে। নেক্সট মই ইয়াতে দিম আপোনাৰ কেশৰ ফ্লেভাৰ। যদি আপোনালোকৰ নাই
একো চিন্তা কৰিব নালাগে, এইটো টোটেলি অপচনেল হয়। সো আপোনালোকে এইটো দিবও পাৰে নিদিবও পাৰে। পানীখিনি যেতিয়া একদম ভালকৈ উতলিব ধৰিব, এতিয়া আমি এটা এটাকে ইয়াতে লাডুবোৰ দি দিম। আৰু দিয়াৰ লগে লগে আপোনালোকে কৰচেদি নচুব, অলপ দেৰি তাক নিজে বইল হ'ব দিব। এতিয়া আমি এইখিনি 10 মিনিটৰ কাৰণে ঢাকি দিম। দহ মিনিট পিছত আমি এখন খুলি দিম আৰু এতিয়া এনেদৰে আৰু আমি 10 মিনিট কৰি ল'ম। আপোনালোকে অকল আৰু গেছৰ ওপৰত 10 মিনিট হ'ব লাগিব। এয়া 10 মিনিট পিছত আমাৰ ৰসগোল্লা একদম ধুনীয়াকৈ ফুলি আহিছে আৰু এতিয়া আমি গেছটো অফ কৰি দিম। আমাৰ ৰসগোল্লা তৈয়াৰ হৈ গ'ল আৰু এতিয়া আমি এইখিনি 2-3 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। আৰু তাৰে এটা মই আপোনালোকক ভাঙি দেখুৱাইছোঁ, একদম স্পঞ্জৰ নিচিনা কোমল হৈছে আমাৰ ৰসগোল্লাটো। আপোনালোকে নিশ্চয় খাই ভাল পাব।